আপোনাৰ মূৰত টাঙন পৰি পাইছে নেকি কেতিয়াবা বা মূৰত কিবা এটা বস্তু বা খুন্দা খাই পাইছে নেকি যদি নাই পোৱা যদি পাইছে ভাল কথা বাৰু যদি নাই পোৱা আপোনাৰ মূৰত টাঙন পৰিব এবাৰ আপোনাৰ মূৰত এনেকুৱা মাধমাৰ পৰিব বিশ্বাস কৰক হয়তো আপোনাৰ ইয়াত দাঁত চলি যাব পাৰে চিৰদিনলৈ হয় মই এনে কোনো কথা নকওঁ প্ৰথমতে মই জানি লওঁ বুজি লওঁ কিমান দূৰ সত্য সেইটো কথা তাৰপিছত মই সেইটো কথা কওঁ হয় ঠিকেই শুনিছে মানে এইবাৰ টেলিকম ইণ্ডাষ্ট্ৰী কোম্পানীবিলাকে আমাৰ ৰাইজৰ সাধাৰণ যিখিনি মানে মধ্যবিত্ত আছে না সেইসকলৰ মূৰত এনেকুৱা মাধমাৰ মাৰিছে না চাওক মানে একমহীয়া যিটো প্লেন আমি নৰ্মেলি ৰিচাৰ্জ কৰোঁ সেই নৰ্মেলি ৰিচাৰ্জ কিবাকে হয় নাই ভাই কিবাকে কৰোঁ আৰু যোগাৰ টানি টুনি খুচৰা পইচা বিচাৰি খুচাৰি বাকাজ হওক মানে সূতা হওক ক'ৰবাৰ পৰা আনি কিনে কিবাকে কৰোঁ আৰু মেকআপ কিন্তু এতিয়া আৰু অলপমান বাঢ়াই দিছে 15 পৰা 50%লৈ 15 পৰা 25%লৈ বৃদ্ধি হৈছে বিশ্বাস কৰক মই অলৰেডি যিখিনি মই স্ক্ৰীনশ্বট মাৰি দি দিছোঁ যে কিমানৰ হেৰি হৈছে হা চ' জিঅ' বঢ়াৰ লগে লগে মই শুনি আছিলোঁ যে জিঅ' বঢ়ালে হা কিন্তু এতিয়া এয়াৰটেলো বাঢ়িছে হা চ' এয়াৰটেলে বাঢ়িলে ভোডাফোনো বাঢ়িব চাওক না এইটো কিমান ভয়ংকৰ কথা হৈ গৈ আছে যিখিনি ধনী মানুহৰ কথা ভাই প্ৰব্লেম নাই হাজাৰ হ'লেও প্ৰব্লেম নাই ভাই সিহঁতে পূৰা ৰিচাৰ্জ কৰি দিব কিন্তু আমাৰ দৰে ভাই আমাৰ মূৰত এনেকুৱা লেভেলত মাধমাৰ পৰিব না আৰে ভাই আমাক নালাগে না 5G কি কৰিম 5G আমাক প্ৰয়োজন নাই 5G চ' 5Gৰ নামত আপোনালোকে ইমান পইচা খৰচ কৰিছে হা আম্বানী পুতেকৰ বিয়াৰ নামত বাৰু খৰচ কৰিছে এটা ইণ্টাৰেষ্টিং কথা বহুতে কৈছে আম্বানীৰ বিয়াৰ ইমান পইচা গ'ল তাৰে মানে সেই পইচা উঠাব এতিয়া জনসাধাৰণৰ পৰা এইটো কিমান সত্য মিছা মই নাজানো কিন্তু এইটো কিন্তু যোনে কৈছে বৰ বেয়া কথা কোৱা নাই বুলি মই ভাবোঁ এতিয়া আহিল মানে হেৰি ৰিচাৰ্জ মই স্ক্ৰীনশ্বট মানে চব দি দিছোঁ আপোনালোকে চাই লওক কিমান দাম বাঢ়িব যিটোত আছিল 240 টকা সেইটোত এতিয়া হ'ব হেৰি 300 টকা হৈছে চ' চাওক এইটো কিমান ভয়ংকৰ কথা চ' এনেকুৱা হ'লে মোবাইল প্ৰায় বাদ দিব লাগিব ভাই আৰু আগতে চিমখন থাকিলে পইচা নভৰালেও এটলিষ্ট ফোনটো আহি গৈছিল কিন্তু এতিয়া আপুনি মিনিমাম ৰিচাৰ্জ কৰিব লাগিব 80 পৰা 100 টকা মিনিমাম চিমখন মানে জীয়াই ৰাখিবলৈ চাওক কিমান ভয়ংকৰ কথা মই এজন ফ্ৰী ফায়াৰ খেলি থকা বিশিষ্ট মানে যুৱকক মানে মই এটা কুৱেশ্যন সুধিম যে তেওঁ এতিয়া ফ্ৰী ফায়াৰ কেনেকৈ খেলিব ভাইটি আপুনিতো ফ্ৰী ফায়াৰ নহ'লে দিনটো চলিব নোৱাৰে আপুনি এতিয়া ৰিচাৰ্জৰ দাম বঢ়াৰ পিছত কেনেকৈ খেলিব কওঁ অলপমান বাৰু নকয় এই ফ্ৰী ফায়াৰত অলপমান ব্যস্ত হৈ আছে বাৰু যি নহওক এতিয়া মানে ৰিচাৰ্জৰ দাম বাঢ়ে বহুত মানে অশান্তি হৈছে বিশ্বাস কৰক আৰু কোনে বেছি মোৰ দৰে অশান্তি পাইছে ক'ব আৰু এইটো টোটেলি সেই ভিডিঅ' মানে মই ভিডিঅ'টো বনাব বাধ্য হৈ গ'লোঁ বিশ্বাস কৰক উপায় নাই ভাই উপায় নাই কি কৰাম আৰু বহুত বেয়া খবৰ তো দিয়ক ভালে থাকক কুশলে থাকক আৰু দিয়ক জয় আহোম